নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই হোৱাইট গ্ৰেভি পনীৰৰ ৰেচিপি এটা বনাবলৈ ট্ৰাই কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাইট পনীৰৰ কাৰণে পনীৰ কাটি মই টুকুৰা কৰি ল'লোঁ। তাৰ পাছত পেষ্টৰ কাৰণে পিঁয়াজ দুটা, নহৰু এটা, আদা এটুকুৰা আৰু জলকীয়া তিনিটাৰে মই গ্ৰাইণ্ড কৰি ল'লোঁ। লগতে কাজু আৰু জালুক অকণমান লৈছোঁ, মই এতিয়া গুড়ি কৰি ল'ম। এয়া মই সম্পূৰ্ণকৈ ৰেডি কৰি লৈছোঁ যিখিনি বস্তু লাগিব। এয়া কাজু আৰু জালুকখিনি মই গুড়ি কৰি ল'লোঁ। ইলাচি, ক্ৰীম আৰু গাখীৰ এই সকলোখিনি মই এতিয়া ৰেডি কৰি লৈছোঁ। এয়া কেৰাহী পাতি তেল গৰম হোৱাত মই লং আৰু ইলাচি দিছোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। অলিভ অইল হ'লে ভাল হয়, মোৰ ওচৰত নাই, সেই গতিকে মই ৰিফাইন তেলে দিছোঁ। মিঠাতেল দিলে অলপ কালাৰিং আহি যাব ৰঙা। মই হোৱাইট পনীৰ বনাম, সেইকাৰণে মই ৰিফাইন ইউজ কৰিছোঁ। মই কাটি থোৱা পনীৰখিনি কেৰাহীত দিলোঁ। অলপ পৰ থৈ দিম, মই লুটিয়াই কৰি অলপ কালাৰ হ'ব দিম। মই কি কৰিছিলোঁ, পনীৰখিনিত অকণমান নিমখ, সামান্য নিমখ দি অলপ মিক্স কৰি লৈছিলোঁ। চাওকচোন অলপ কালাৰ আহিছে। এতিয়া মই নমাই দিম, বেছি কালাৰ আহিলে বেয়া লাগিব। মই নমাই থলোঁ। এয়া বেছি কালাৰ হ'বলৈ দিয়া নাই, নহ'লে হোৱাইট পনীৰ গৈ বেলেগ পনীৰহে হ'বগৈ। পনীৰখিনি নমাই পেষ্টখিনি মই এতিয়া কেৰাহীত দি দিলোঁ। ভালকৈ লৰাই যাম। এতিয়া মই এচামুচ দৈ মিক্স কৰিম আৰু অলপ পৰ লৰাই থাকিম। দৈখিনি মিক্স কৰি ল'লোঁ মই। দৈ মিক্স হোৱাত 3 মিনিটমানৰ পাছত মই একাপ গাখীৰ দিম। চাওকচোন গাখীৰ দিয়াৰ পিছত লুকছটো কেনেকুৱা আহিছে। এতিয়া মই 5 মিনিটমান ঢাকি থ'ম। চাওকচোন 5 মিনিটৰ পাছত লুকছটো কেনেকুৱা আহিছে। এতিয়া মই যিখিনি মই গুড়ি কৰি থৈছিলোঁ কাজু আৰু জালুক, সেইখিনি মই ইয়াত এতিয়া দি দিম। গুড়ি কৰা কাজু আৰু জালুকখিনি দি ওপৰতে মই 5-6টামান ইলাচি দি দিছোঁ। এতিয়া অলপ পৰ মই লৰাই যাম। চাওকচোন আপোনালোকে হোৱাইট গ্ৰেভিৰ লুকছটো আহি গৈছে। আৰু আপোনালোকে ভাবিছে চাগে ন, নিমখ এতিয়ালৈকে মই দিয়া নাই। হয়, মই শেষতহে নিমখ দিম, প্ৰথমতে আপোনালোকেও নিদিব যিসকলে ট্ৰাই কৰিব। ইয়াত মই এতিয়া আধা কাপ গৰম পানী দিলোঁ। পানী দিয়াৰ পিছত মই এতিয়াহে নিমখ দিম। জোখ অনুযায়ী দিছোঁ নিমখ মই। আমি 2টা মানুহ, সেইকাৰণে মই জোখ অনুযায়ী নিমখ দিছোঁ। আৰু আপোনালোকে যদি ট্ৰাই কৰে আপোনালোকৰ জোখ অনুযায়ী নিমখকণ দিব। মই সঠিককৈ ইয়াত নিমখ কিমান দিব লাগে ক'ব নোৱাৰিম। পৰিমাণ অনুযায়ী নিমখৰ হিচাপটো আচলতে বেলেগ বেলেগ হ'ব। মই নিমখ জোখমতে দিছোঁ। মই টেষ্ট কৰি চালোঁ, টেষ্টি হৈছে কিন্তু। এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি দিলোঁ মই ওপৰতে। এয়া অকণমান সময়ৰ পিছত নমোৱাৰ আগে আগে মই ক্ৰীম অকণমান ওপৰতে দি দিম। এয়া মই ক্ৰীমখিনি দিলোঁ ওপৰতে। আৰু ক্ৰীম দিয়াৰ আগত অকণমান সামান্য চেনি অকণমান দিছোঁ। চাওকচোন এয়া চাওক, মোৰ নমাবলৈ হৈ গৈছে প্ৰায়। ৰিয়েলি টেষ্টি হৈছে বিৰাট। মই অকণমান চামুচেৰে লৈ খাই চাইছিলোঁ, বিৰাট ধুনীয়া লাগিছে খাই। আপোনালোকেও ট্ৰাই কৰিব প্লিজ। হৈ গ'ল এয়া হোৱাইট পনীৰ ৰেচিপিটো। আপোনালোকে কথা এটা মন কৰিব, বনোৱাৰ সময়ত গেছটো কমাই ল'ব, বেছিকৈ নিদিব। আৰু আমি খোৱাৰ সময়ত ৰেড মিৰ্চি পাউডাৰেৰে গাৰ্নিছ কৰি লৈছোঁ। শেষত ডিছটোৰ সৌন্দৰ্যতাৰ কাৰণে যদি আপোনালোকৰ ওচৰত কেশৰ আছে, কেশৰ ওপৰতে দিব পাৰে। মই দিছোঁ এয়া কেশৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু যদিহে ভাল পালে তেন্তে লাইক এটা কৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।